Hi guys, so welcome to our channel Dear Gungun. Guys, etu hoise picnicor ma aru etia jam ami picnic Horkundoloi aru aji video to bahut dhamaka hobo. Please okono skip nokoribo. So bolo. Hey guys, amar batot picnicor gari ahi gel aru baki sori ita rokhi asu. Ratibor kotha to guys sob mane eta eta ka ahi ase aru. Hey guys, so guide uthi lolo. Tadi moyo dada. Baki pando hoba ya. এই বহল হৈ যাব গাড়ীপে নামিলো আৰু ইয়াত লৈ লওঁ গাহৰি অলপ হাঁটি যাব হে হাঁটি অলপ লাগে আকৌ এ গাইস এই ওৰালগুৰি পাই গলো আমি যাম এই সাইডেৰে গাইস বৰ্তমান ব্ৰেকফাষ্ট চলি আছে ইয়াতে হোটেলত গাইস গাহৰি লগত দিবালি লাই শাক বিচাৰি গৈছি কিয় মাংস গাইস গাহৰি লগত লাই শাক গাইস আমি আহি পাই গলো ভৈৰৱকুণ্ড গাইস এৰে ভিউটো চাওক না গাইস আৰু গাইস আমি এতিয়া বিচাৰি আছো মানে খানা খোৱা জায়গাটো গাইস যেহেতু আজি মানুহ বহুত হৈছে না এতিয়া খানা খোৱা জায়গা বিচাৰি পোৱা নাই বিচাৰি আছো আৰু ফাইনেলি গাইস আমি জায়গা পাই গলো আৰু চাৰজতে বতান আহিবৰ কাৰণে ইয়াৰ পৰ্দা দি ললো আৰু গাইস আমাৰ চলি ডেন্স চাওক না পুৰা আৰম্ভ হৈছে এতিয়া এ গাইস এই আমাৰ লহৰাত গাহৰি পৰি গ'ল আৰু এটা গাহৰি বনাই আছে আৰু গাইস ইফালে বনাই আছে ইয়া লোকেল মুৰ্গী যেহেতু গাহৰি নোখোৱা মানুহ আহিছে আমাৰ লগত গাইস মানুহ চাওক না কিমান মানুহ একদম জাগা নাই যেহেতু আজি 25 তাৰিখ খ্ৰীষ্টমাছ এয়া মানুহ যথেষ্ট হৈছে ইয়াত সেয়া গাইস এতিয়া আছো গা ধুই মানে ইমান ধুনীয়া চিকচিকীয়া পানী একদম গ্লাছৰ দৰে তো ৰবাই নললো গা নোধোৱাকৈ আৰু গাইস মূলত আছে তাপস ব্ৰ আমি দুটাই পুৰা এনজয় কৰি গা ধুই আছো আৰু গাইস ইমান ঠাণ্ডা ঠাণ্ডা পানী বা বা একদম ভৰিয়া একদম বগা হৈ গৈছে কি ঠাণ্ডা পানী গাইস গাইস এই ওপৰৰ পৰা ভিডিও চাওক না গাইস কি ধুনীয়া আৰু গাইস এখন নতুন দলং নতুনকৈ বনাইছে আৰু এখন আগৰখন আৰু ইফালে চাওক না গাইস কি পাহাৰ পাহাৰ সেউজীয়া সেউজীয়া ভূটান গেট আৰু হেড আগৰ আছে পুলি ব্ৰো মোক দি দে ইণ্ডিয়া ভুটান বৰ্ডাৰ গেট ইণ্ডিয়া গাইস আমি ভিতৰত আহি গলো গাইস এখন হৈছে মেইন গেট মানে আৰু অসমৰ ভূটানৰ মেইন গেটখন আৰু এখন এই গাইস আমি ভূটানৰ ভিতৰত এইখন হৈছে ভূটানৰ গেটখন আৰু সৌবাকাই কিবা তাতে পাছ লৈ আছে বস্তি ভূটান আহিছে আৰু ফাইনেলি মানে ভৈৰৱকুণ্ডত বহুতবাৰ আহিলোঁ কিন্তু মানে ভূটানৰ ভিতৰত আহি পোৱা নাই এবাৰে ফাৰ্ষ্ট ক'ত কি আছে মোৰো চাওঁ আপোনালোকক চাব ব'লক এই গাইস বৰ্তমান আমি ভূটানৰ ভিতৰত এইখন হৈছে গেটখন আমি গাইস তিনিটাই আহিছোঁ বৰ্তমান আৰু বাকীকেইটা চব খানাত ব্যস্ত মানে তাতে গা ধুলোঁ সেই গা ধোৱা দিছে দিয়া পালোঁ আহি এই গাইস আমি আহিছোঁ উলমাৰ লগত উঠবা কি এই গাইস আমি বৰ্তমান উলমাৰ লগত উঠিলোঁ ফিল কেনেকুৱা এই হলা এই ফুল কিনে গেলি এইটো কাটাই কিবা মই
চলো ফটো মাৰ কি ভাঙব বাবু হাত ঘূৰি যিহেতু গাইছ ভূটানত এইবাৰ মই প্ৰথমবাৰ আহিছোঁ আপোনালোকক কৈছোঁৱে এতিয়া অলপ ঘূৰোঁ মানে ওপৰৰ ফালে যাওঁ আৰু ক'ত কি আছে চাওঁ ভালদৰে গাইছ আমি ভূটানৰ পৰা আহিলোঁ আৰু যিহেতু এতিয়া খানা খোৱা টাইমো হৈছে বাকী লগৰীয়াবোৰে ৰখি আছে আমি যাওঁ খানাটো খাওঁ আৰু ঘৰলৈ আহোঁ যিহেতু দিনো খাটা সেয়া গাইছ বাকীকেইটাই খালে আৰু আমি 5-6টামান বাকী আছোঁ সেয়া আমি ভাতটো খাই লওঁ সেয়া আমি ভাত পানী খাই ল'লোঁ আৰু গাইছ এটা কথা কওঁ আপোনালোক যোন ভৈৰৱকুণ্ডত অহা নাই প্ৰায়তো ভৈৰৱকুণ্ডত চব মানুহ আহিছে আৰু যিসকল অহা নাই তেওঁলোক আহিব একদম বহুত ধুনীয়া লাগে ইয়াৰ ভিউটো বহুত ধুনীয়া লাগে আৰু গাইছ আমি এতিয়া ঘৰলৈ যাওঁ আৰু আপোনালোকক মানে ইয়াৰ অৰিজিনেল চাউণ্ডটো শুনাব নোৱাৰিলোঁ কাৰণ ভিডিঅ' কপিৰাইট লাগিব পাৰে না বহুত চাউণ্ড বাজি আছে গাইছ আমি আহি পালোঁ কইমজক আৰু বাকীকেইটা গেল চাহ খাবা আৰু আমি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু গাইছ আমাৰ ছোৱালীবোৰক এনজয় চাওঁ এশতে হবা এশবে হৰি হৰি পূপচা সেই গাইছ মানে আৰু কালি আমি পিকনিকৰ পৰা আহোঁতে আমাৰ ৰাতি হৈ গ'ল আৰু ভিডিঅ'টো কালি এণ্ড কৰিব নোৱাৰিলোঁ আৰু এতিয়া ভিডিঅ'টো এণ্ড কৰোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ বাই বাই মানে গাইছ বাই বাই দিয়া আৰু এটা কথা কওঁ যিহেতু সকলো পিকনিকত যাবই আৰু এইটো পিকনিকৰ ছিজন চ' কোনো যাতে মাদক দ্ৰব্য বেছিকৈ সেৱন নকৰে বিশেষকৈ ড্ৰাইভাৰজনে যাতে সেৱন নকৰে চ' ভালে থাকিব বাই বাই